নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমাৰ বেবী ব্ৰাছৰ ওপৰত। আমি বেবীক কেতিয়া ব্ৰাছ কৰাব লাগে, কিমান বয়সৰ পৰা কৰাব লাগে আৰু কেনেকৈ কৰাব লাগে, এনেকুৱা টপিকৰ ওপৰত। আচলতে কি হয়, আমাৰ মানে নৰ্মেলি বেবীবিলাকৰ যিহেতু জন্মৰ পৰা 6 মাহৰ ভিতৰত মানে দাঁত নাথাকে, কেতিয়াবা কিছুমানৰ ক'ৰবাত এটা দুটা তেনেকৈ থাকে, কিন্তু প্ৰায় 98% ল'ৰা ছোৱালীৰ যিহেতু দাঁত নাথাকে, সেই গতিকে আমি যদি বেবীটোক এটা কাম কৰিব পাৰোঁ, ৰাতিপুৱা শুই উঠাৰ পিছত বা ৰাতি শোৱাৰ সময়ত কৰিব পাৰি। যদি কটন কাপোৰ এখন লওঁ, কাপোৰখন লৈ পেলাই ধুনীয়াকৈ তাক চাফা কৰিলোঁ, তাৰপিছত নিমখত অকণমান জাষ্ট নিমখত তিয়াই পেলাই ভালকৈ চেপি একদম পানীটো নাইকিয়া কৰি পেলাই যদি আমি তাৰ গামখিনি চাফা কৰি দিব পাৰোঁ, তেতিয়া তাৰো ফ্ৰেছ লাগিব আৰু যদি কিবা ইনফেকশ্যন লাগি থাকে ইনফেকশ্যনখিনিও নাইকিয়া হৈ যাব। সেই গতিকে তেনেকুৱা কৰিব পাৰোঁ। আৰু এতিয়া মই আহিছোঁ মানে 6 মান্থৰ ওপৰৰ বেবীখিনিৰ কথা, যিখিনি 6 মান্থৰ পৰা ছলিড ফুড খাবলৈ লয়। সেই গতিকে লাহে লাহে যিহেতু ছলিড খোৱা আৰম্ভ কৰে আৰু লাহে লাহে 8 মাহ 9 মাহৰ পৰা দাঁত গজা ষ্টাৰ্ট কৰি দিয়ে। কেতিয়াবা কিছুমানৰ 7 মান্থতো হয়, কিন্তু মোৰ ল'ৰাটোৰ 8 মান্থত হৈছিলে। আৰু এতিয়া যিহেতু তাৰ 14 মান্থ চলি আছে আৰু এই 14 মাহত তাৰ 8টা দাঁত আহিছে। গতিকে তাক মই অকণমানকৈ এতিয়া ব্ৰাছ কৰাবলৈ ষ্টাৰ্ট কৰিছোঁ। কিন্তু মই ব্ৰাছ যদিও কৰাওঁ, মই কোনো ধৰণৰ টুথপেষ্ট ইউজ নকৰোঁ। মই ইউজ কৰোঁ নিমখ অকণমান দিওঁ, হালধি অকণমান দিওঁ, দি পেলাই মানে খুব পাতলকৈ দিব লাগে। নিমখ অকণমান, হালধি অকণমান গৰম পানীত মিহলি কৰাই লওঁ। লৈ পেলাই মই এনেকুৱা টাইপৰ, মই এইটো লৈছিলোঁ, মই ভালকৈ দেখাইছোঁ, মই এইটো লৈছিলোঁ ফাৰ্ষ্ট ক্ৰাইৰ পৰা। এইটো দুটা লৈছোঁ, মানে দুটাৰ লগতে এইটো দেখাই দিছোঁ। খুলি পেলাই এনেকুৱা দুটা লৈছোঁ, পিংক ব্লু। এইডাল অকণমান বেছি মানে হাৰ্ড হয় এইডালতকৈ। কিন্তু ইয়াৰে কি হয়, মেইন কথাটো এই যিখিনি মানে লেয়াৰ আছে এইখিনি খুব ছফ্ট হয়। গতিকে সিহঁতৰ মুখত সোমাই যোৱাৰ পিছত এনেকৈ ৰাউণ্ড কৰি যদি খোৱাব পাৰোঁ, তেতিয়া সিহঁতেও অকণমান ফূৰ্তি পায়। মোৰ ল'ৰাটোক খুব বেছি হাঁহি থাকে এইটো ইউজ কৰিলে। কিন্তু কি হয়, যিহেতু যিডাল বেবী ব্ৰাছ থাকে নৰ্মেল আমাৰ টুথব্ৰাছৰ নিচিনা, সেই ব্ৰাছবিলাক কি হয়, ইহঁতে লগালে অকণমান অশান্তি পোৱাৰ নিচিনা অনুভৱ কৰে ন, যে এনেকৈ দিয়া তেনেকৈ দিয়া প্ৰব্লেম হয়। আৰু কিছুমানৰ কি হয়, পেষ্টবিলাকেও অকণমান ছাইড এফেক্ট কৰে। সেই গতিকে যদি পাৰে পেষ্ট ইউজ নকৰিব, জাষ্ট অনলি নিমখ, হালধি তেনেকুৱা কিবা অকণমান দি পেলাই পানীখিনিত জাষ্ট মিহলি কৰাই লৈ পেলাই এনেকুৱা টাইপৰ আপোনালোকে ল'ব পাৰে। এনেকুৱা মানে বেবীবিলাকে খেলিবলৈও ভাল হয়, কিবা খেলা টাইপৰ বস্তু, আৰু ইহঁতে মানে ইউজ কৰিও ভাল পায়। সেই গতিকে মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এতিয়া যিহেতু কি হয়, আমাৰ বেবীবিলাকৰ যদি ব্ৰাছ নকৰোঁ, তেতিয়া সিহঁতৰ দাঁতত কিবা লাগি থাকি পেলাই মুখখনৰ ইনফেকশ্যনো হ'ব পাৰে, নহ'লে কিবা এনেকুৱা স্মেল ওলাব পাৰে। সেই গতিকে আপোনালোকে ৰেগুলাৰ ব্ৰাছ কৰা ষ্টাৰ্ট কৰিব। মই প্ৰথমতে নৰ্মেল ব্ৰাছে আনিছিলোঁ, কিন্তু সি নৰ্মেল ব্ৰাছত মানে একো নাজানিলে। সেই গতিকে সি মানে অকণ ভয় খোৱা দি খালে। সেই গতিকে মই গুগলত চাৰ্চ কৰি পেলাই এনেকুৱা পালোঁ, এনেকুৱা পাই মই এনেকুৱাই দুডাল লৈ আহিলোঁ। আপোনালোকেও ল'ব পাৰে, চবতে এভেইলেবল আছে চাগে। গতিকে আনি পেলাই এনেকুৱা ব্ৰাছ ইউজ কৰিবচোন, সঁচাকৈ আপোনাৰ বেবীটোও ভাল পাব আৰু তাহাঁতৰ দাঁতকেইটাও ভালে থাকিব। কাৰণ আমি এতিয়াৰ পৰা যদি সিহঁতৰ দাঁতৰ যতন ল'ব পাৰোঁ, সিহঁতৰ দাঁতকেইটা ভাল হ'ব, নহয় জানো? গতিকে নৰ্মেলি আপোনালোকে এবছৰৰ ওপৰৰ বাচ্ছাক ঘঁহাব পাৰে। কাৰণ কিয়, মই মোৰ ডক্টৰক সুধিছিলোঁ যে ছাৰ, মই এতিয়া তাক ব্ৰাছ কৰাব পাৰোঁনে, যিহেতু মই এতিয়া খিচাৰি এনেকুৱা কিবা কিবি দিয়া ষ্টাৰ্ট কৰিছোঁ ছলিড ফুড। তেতিয়া ডক্টৰে কৈছিলে যে লাহে লাহে ট্ৰাই কৰিবা, কিন্তু পটককৈ মানে সেইটো সোমাই নিদিবা, যিহেতু সিহঁতে ভয় খাই যাব পাৰে ন, ব্ৰাছটো দেখিব কিবা এটা বেলেগ টাইপৰ, যিহেতু লাহে লাহে কৰিবা। কিন্তু মই প্ৰথম অৱস্থাত দিয়াৰ লগে লগে সি মানে খুব বেছি ভয় খোৱাৰ নিচিনাই খালে, কান্দিলে আৰু লগাবই নিদিয়ে, দূৰৰ পৰাই দলিয়াই দিয়ে। গতিকে এই দুডাল অনাৰ পৰা সি বহুত মানে কিবা এটা এনজয় কৰি সি মানে এনেকৈ সোমাই লৈ পেলাই নিজে নিজে ৰাউণ্ড কৰি লয়। খুব ছফ্ট হয়, কোনো ধৰণৰ প্ৰব্লেম নহয়, বাচ্ছাই দুখো নাপায়। গতিকে আৰু যদি কিছুমানৰ 7 মাহতো দাঁত গজা নাই, তথাপি লাহে লাহে এইটো অভ্যাস কৰিব পাৰে। কাৰণ কিয়, ইমান ছফ্ট বস্তু গামত একো প্ৰব্লেম নকৰে। গতিকে আৰু আমাৰ যিডাল মানে বেবী ব্ৰাছ থাকে, সেই ব্ৰাছ বেবী হ'লেও মানে কি হয়, এইবিলাক গামত অকণমান কেতিয়াবা ছাল যোৱাৰ চান্স থাকে ন, যদি বাচ্ছা জোৰকৈ ঘঁহি দিয়ে। কিন্তু মই কথা দিছোঁ, এইডাল যদি মানে ইউজ কৰে, তেতিয়াহ'লে এইডালে মানে একদম ছফ্ট ন, আৰু এইখিনি মানে খুব ছফ্ট, এনেকুৱা হাৰ্ড নহয়। গতিকে এইখিনিয়ে সিহঁতৰ মানে
গুদগুদি উঠোৱা নিচিনাহে কৰিব, কিন্তু কোনো ধৰণৰ ছাল তাল এনেকুৱা গুচি নাযায়। সেই গতিকে আপোনালোকে এনেকুৱা এডাল ইউজ কৰিব পাৰে, ইউজ কৰি চাব। মই ভাল পাইছোঁ, সেই গতিকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যিহেতু মই কৈছোঁৱে মই বেবীৰ লগত যিখিনি মানে ইউজ কৰোঁ সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি, সেই গতিকে কৰিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ আজি এই ব্ৰাছ ৰিলেটেড ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ওচৰত থকা বেল আইকনটো দবাব, যাতে নেক্সট ভিডিঅ' দিলে আপোনালোকে অতি সোনকালে গম পায়। চ' আকৌ এনেকুৱা বেবী ৰিলেটেড ভিডিঅ' লৈ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।